হেল্ল' এভৰিৱান, কি খবৰ সকলোৱে? আশা কৰোঁ সকলো ভালে আছে আৰু সুস্থ আছে। আৰু আপোনালোকে চাই আছে আজি মাইনা লাইফষ্টাইল ব্লগ। আৰু মই আজি আপোনালোকক এটা বস্তু বনাই দেখুৱাবলৈ গৈ আছোঁ। সেইটো হৈছে এইটো চিনি পাইছেনে? কেলেনো চিনি নাপাব। এইটো হৈছে ৰঙালাও, কুমলীয়া পাত। ৰঙালাও আগটো চব্জি বনাই খাই বুলি বাৰু সকলোৱে জানে, কিন্তু ৰঙালাও পাতটোৰ বৰ ধুনীয়া এটা চাটনি হয়। সেই চাটনিটোনো কেনেকৈ বনাই আজি আপোনালোকক মই দেখুৱাবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এজোপা ৰঙালাও গছ চাওক। ৰঙালাও গছজোপা কুমলীয়া পাতকেইটা গোটেইকেইটা টকলাকৈ ছিঙিলোঁ মই। চাটনি এটা বনাম। ৰঙালাও পাতৰ চাটনি আপোনালোকে খাই পাইছেনে বাৰু? মই এতিয়া ধুনীয়া চাটনি এটা বনাম, কাৰণ ৰঙালাও গছজোপা বুঢ়া হৈ গ'ল আৰু ৰঙালাও নালাগে চাগে, কলি এটা দুটা পেলাই আছে। এয়া চাওক, সেয়া কলি এটা দুটা পেলাই আছে বাৰু। ব'লক চাটনি বনাই দেখুৱাওঁ। আৰু এয়া চাওক, মই ধুনীয়াকৈ ৰঙালাও পাতখিনি ধুই আনিলোঁ। বেছি নহয়, কমকৈ বাৰু। আৰু এইফালে এয়া কেৰাহী, অকণমান তেল দিছোঁ ইয়াতে। মই বেছি দিব নালাগে, অলপ দিলেই হ'ল মিঠাতেল। এফালে লৈছোঁ আদা, নহৰু, জলকীয়া। এইবোৰ ভাজিব নালাগে বাৰু, কিন্তু এই ৰঙালাও পাতকেইটা অলপ কমকৈ গৰম কৰি ল'ব লাগিব। ভাজিলোঁ আৰু এই পাতকেইটা এতিয়া অলপ ভাজি লৈছোঁ। আপোনালোকে বাৰু কেতিয়াবা ৰঙালাও পাতৰ চাটনি খাই পাইছিলেনে? কোনে খাই পাইছে মোৰ এই ভিডিঅ'টো চোৱাৰ আগত এবাৰ কমেণ্ট কৰি জনাবচোন। মই এতিয়া ৰঙালাও পাতকেইটা ধুনীয়াকৈ ভাজিলোঁ। ভাজি দিলে একেবাৰে অকণমান হৈ যায় আৰু চাটনি কমকৈ খায়। আৰু এইফালে লৈছোঁ চাটনি বনাবলৈ কাৰণে এয়া আদা লৈছোঁ, অলপ নহৰু লৈছোঁ আৰু জলকীয়া লৈছোঁ। আপোনালোকে জ্বলা যিমান খায় সিমান ল'ব জলকীয়া। আৰু মই অকণমান জ্বলা বেছি খাওঁ আৰু বতৰটো ঠাণ্ডা, সেইকাৰণে জলকীয়া 3টাই লৈ লৈছোঁ। আৰু এইকেইটা হৈ গ'ল এতিয়া ভজা, আৰু বেছিকৈ ভাজিব নালাগে, অলপ ভাজিব লাগে, সেইকাৰণে ভজা হৈ গ'ল। আৰু এইকেইটা এতিয়া নমাই লওঁ। ভিডিঅ'টো মই কাট কুট কৰা নাই, কাৰণ আপোনালোকে যদি বেছিকৈ ভাজি দিয়ে আকৌ চাটনিটো খাই ভাল নালাগিব। আৰু এইখিনি চাওক, মই এনেকৈ ভাজি ল'লোঁ। বৰ বেছিকৈ পোৰা যোৱাকৈ ভাজিব নালাগে, অলপ ভাজি ল'লেই হ'ল, কমকৈ ভাজিব লাগে। আৰু এইখিনি এতিয়া দেখুৱাই আছোঁ আপোনালোকক কি কৰোঁ খাবলৈ কাৰণে। এইখিনি এতিয়া ধুনীয়াকৈ পিচি ল'ম। খাই চাবচোন আপোনালোকেও এনেকৈ এবাৰ, বৰ ধুনীয়া লাগে। মই খাই বহুত ভাল পাওঁ এই চাটনিটো। আপোনালোকেও এবাৰ খাই চাব, বনাই পেলাই খাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। খালি পাতটো বৰ বেছিকৈ ভাজি নল'ব, অলপ কমকৈ ভাজিব। তেল অকণমানকৈ দিব, বৰ বেছি নিদিব তেল। মিহিকৈ ধুনীয়াকৈ পিচি ল'ব। মোৰ পতাখন অলপ সৰু, সেইকাৰণে পৰি গৈছেগৈ। আপোনালোকে এবাৰ বনাই খাব, খাই লৈ কমেণ্ট কৰি জনাব কেনেকুৱা লাগে।
খাই বহুত ভাল পাব। এইখিনি চাওক, এয়া ভাতৰ লগত খাবলৈ বৰ ধুনীয়া লাগে। এইখিনি চাওক। আৰু মই এতিয়া গৰম ভাতৰ লগত ধুনীয়াকৈ খাওঁগৈ। আপোনালোকেও বনাই পেলাই খাব এনেকৈ, বহুত ভাল পাব খাই। আৰু এয়া চাওক, এয়া নি আছোঁ ছাগলীলৈ গৰম পানী, নিমপাত। অ' মণি, মণি, এয়া খা। নহয় কুহুমীয়া গৰম পানী দিছোঁ। পূৰা কাহ হৈ আছে, ছাগলীজনী কাহি আছে। এয়া হাতখনহে চেলেকিবলৈ আহিছে তাই। পানী খা আকৌ। আৰু এয়া নিমপাত খুৱাই আছোঁ। কাহি আছে ছাগলীজনী, কি হৈছে জানো। ঠাণ্ডা লাগিছে ন মণি? অ' মণি, ঠাণ্ডা লাগিছে নে? ইফালে চা, ইফালে চা, ইজনী চা, ইজনী কোন চা, তোৰ নিচিনা এজনী চা, এইজনী চা। অ' নেচাও, চা তোলৈ চাই আছোঁ চা, এইজনী চা। নেচা দেখিছা? দেখিছা, পানী হাতত দিওঁতেহে খাইছে, বাটি দি নাই খোৱা। ছাগলী বেয়া ফেচিলিটি লৈছ দেখোন। হাততহে খা আকৌ পানী। বাটিত খাচোন, বাটিত খা, খা। অঁ, বাটিত খা। হাতত খাই লৈ অকণমান টেষ্ট কৰি চাইছ ন কেনেকুৱা লাগে। নিমপাতো আমি মানুহে খালেও ভাল, আৰু গৰু ছাগলীকো খুৱাব লাগে ভাল। ছাগলীজনী অলপ কাহি আছে, সেইকাৰণে নিমপাত খুৱাই আছোঁ। আৰু বহুত ঠাণ্ডা। এয়া চাওক, পূৰা চুৱেটাৰ টুৱেটাৰ লগাই আছোঁ, পূৰা ঠাণ্ডা পৰিছে। আপোনালোকৰ ফালে কেনেকুৱা ঠাণ্ডা জনাবচোন দেই, কমেণ্ট কৰি পেলাই। একদম পূৰা মিনি শ্বিলং হৈ আছে, হাত চাত একদম পূৰা চেঁচা হৈ আছে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো এটা লাইক কৰিব আৰু এটা মৰম লগা কমেণ্ট কৰিব। আপোনালোকে এটা কমেণ্ট কৰিলে মই নেক্সট ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ আকৌ নতুন ভিডিঅ' এটাৰ সৈতে লগ পোৱাৰ আশাৰে জয় আই অসম।